मोर जिमान बयस होइছে তাতকৈ বেশি আইছো ইয়াত तो रूम में ना है तो गुहाली है गुहाली कौवा। तो गाइस देखो ट्रेन जा रहा है उधर। ए গার্লফ্রেন্ড নাই ইয়াত আই ভাল না লাগে না দুনিয়া রুমক তুমি লেতা কই আছা। हेलो दोस्तों वेलकम बैक टू माय चैनल आरिफोन कैम्प। तो आज আমি গৈ আছো হাউলি মানে কিবা এটা প্রোগ্রাম আছে সেইকাৰণে গৈ আছো হাউলি কলেজত বিএছ কলেজত। তো মোৰ লগত আছে ইছমাইল, আমি বাইকেৰে যাম এতিয়া ওলালো আৰু আজি এতিয়া বাজিছে 11টা মান। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কি কৰোঁ যাই সকলো দেখাম। তো গাইজ আহি পালোঁ চাপাগুৰি। এইটো চাওক পিছপানে আছে হিমালয় হোটেল চাব পাৰিছে আৰু এইফালে আছে লিটিল ফ্লাৱাৰ স্কুল। তো এইটো চাপাগুৰি ফ্লাইঅভাৰ হয়, মানে আমি ইয়াতে আহি অলপ ৰখি দিলোঁ, মানে আমাৰ লগৰ একজন আহি আছে, তেওঁ যাব আমাৰ লগত। তো আমি যাম হাউলি কলেজত, তাতে ৰাতি প্ৰগ্ৰাম হ'ব, দিনতো প্ৰগ্ৰাম হ'ব। ৰাতি ছিংগাৰ আহিব না ইছমান? অঁ ছিংগাৰো আহিব। তো আমি তাতে অলপ নাচিম, মানে অলপ ফূৰ্তি কৰিম আৰু বহুত দিনৰ পৰা ফূৰ্তি কৰিব পৰা নাই। তো এইটো চাওক ফ্লাইঅভাৰ হয় চাপাগুৰি। তো আপোনালোকে প্লিজ মানে ছাবস্ক্ৰাইব মোৰ 1000 কৰি দিয়ক, যেনেকৈ হওক এতিয়া যাম। তো চাই থাকক। তো দোস্ত আহি পালোঁ মাইহাং ৰিজৰ্ট। তো ভাবিলোঁ অলপ ফুৰি যাওঁ, মানে তেওঁলোকে আগত গ'ল না ফুৰিবৰ কাৰণে। তো আমি আহিলোঁ অলপ ফুৰি যাওঁ ভাবিলোঁ, মানে বহুত দিনৰ মূৰত আহিলোঁ, ভাবিলোঁ অলপ ফটো চটো উঠি ছোৱালী অলপ চাই যাওঁ নেকি। তো সেইকাৰণে আহিলোঁ আৰু এতিয়া চাই আছোঁ আৰু ফটো চটো উঠি আছোঁ 2-এটা মান। তো ভিডিঅ'টো কণ্টিনিউ কৰক আপোনালোকে প্লিজ। তো গাইজ দেখো ট্ৰেইন যা ৰहा है उधर। ইয়াত কয়বাৰ আহিছে মাইহাং? মাং মোর জিমান বয়স হইছে তাতকৈ বেশি আইছো ইয়াত। বয়সতকৈ বেছি বয়স মানে কি 16-17 বাৰ আহিলা নেকি? সৰুৰে পৰা আহিছো, যেতিয়া অপেনিং হৈছে তেতিয়াই মই কৈছোঁ 16-17 বাৰ আহিছা নেকি? আহিছো বয়স কিমান হৈছে? 18 হৈছে না নাই? বয়স তুমি 19 তো 19 প্লাস থাকে। 19 তো ইয়াতে কেনেকুৱা লাগে? ভাল ভাল নালাগে ইয়াত। ইয়াতে গাৰ্লফ্ৰেণ্ড লৈ আহিব লাগে তোমাৰ কাৰণে? গার্লফ্রেন্ড নাই ইয়াত আই ভাল নালাগে। ভাল নালাগে না? গার্লফ্রেন্ড লৈ আহিব লাগে। অঁ এইটো জিৰাফ না জেব্ৰা? কেনেকুৱা লাগে আছে তোমাৰ? আই ফিল ভেরি গুড। এটা বহুত ছোৱালী আছে না, এইকাৰণে ভাল লাগে। কি গুচি গৈ আছো নেকি? হয় গৈ আছো। ভাল নালাগে না? বহুত দিন আহিছোঁ, বহুত দিন আহিছো, ভাল নালাগে। 10-20 জন মান আহিছোঁ। গাইজ আহি পালোঁ শিমলাগুৰি ফ্লাইঅভাৰ। এইফালে আছে ইছমাইল, পুৰা ৰাইড কৰি পুৰা মানে একদম এইটো ৰাস্তা গৈছে বৰপেটা ৰোডৰ মোৰে। তো গাইজ এতিয়া আমি অলপ ৰুমত যাম, মানে ৰুমত যাই ইছমাইলে গাঁও দিব, তাৰপিছত কলেজত যাম। তো এইটো আছিল কি শিমলাগুৰি ফ্লাইঅভাৰ। তো আমি এতিয়া ৰুমত যাম, তাৰপিছত দেখা হ'ব, ঠিক আছে? তো ডাইৰেক্ট ৰুমত গৈ কেমেৰা অন কৰিম, অ'কে গাইজ। আমি ৰুমত আহি পুৰা গা ধুই পুৰা ৰেডি হ'লোঁ কলেজত যোৱাৰ কাৰণে। চাওক এইটো ৰুম হয় ইছমাইলৰ, কিমান লেতেৰা কৰি ৰাখিছে ৰুমটো। ইমান লেতেৰা কৰি ৰাখি নেকি কোনোবাই? ইমান ধুনীয়া ৰুমক তুমি লেতেৰা কৰি আছা? এইটো ধুনীয়া নেকি? চাওকচোন এইবিলাক কিমান মানে বস্তু একদম পুৰা। এইটো তো रूम में ना है तो गुहाली है गुहाली कौवा। এক মাহ ধৰি বাস কৰা নাই। এতিয়া আমি যাম কলেজত। চাওক কলেজত গৈ লগ হৈ আছোঁ, মানে দেখাই আছোঁ কলেজত কেনেকুৱা প্ৰগ্ৰাম কৰি আছে তেওঁলোকে কলেজত। তো গাইজ আহি পালোঁ হাউলি মহাবিদ্যালয় বিএছ কলেজ। এইটোৱে হ'ল বৰপেটা ৰোড হাউলি মহাবিদ্যালয়। তো ইয়াতে আজি কিবা এনুৱেল উইকৰ কিবা প্ৰগ্ৰাম হৈ আছে, মানে ফাংচন হ'ব আৰু ছিংগাৰ আহিছে ফুকন বৰুৱা। তো ভিডিঅ'টো কণ্টিনিউ কৰক।
Thank you. Everybody थोड़ा ताली होना चाहिए. Come on, everybody. Everybody. তো গাইস এতিয়া ৰাতি 9টা মান বাজিছে আৰু আমাৰ প্ৰগ্ৰাম মানে কলেজৰ যেটো প্ৰগ্ৰাম আছিল ফাংচন আছিল এটো শেষ হ'ল আৰু আমি এতিয়া ৰুমত আহিলো তো আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো মানে ভিডিওটো ভাল লাগিলে অলপ লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব ইসমাইল ক'ত ইসমাইল দেখাই না যায় ইমান ৰুমটো কি লেতেৰা কৰি ৰাখা কোৱাচোন ক'ত লেতেৰা ইমান চকচকা ৰুম এনেকুৱা ৰুম মানে কি কম আৰু তো অলপ লাইক কৰিব কৈ দিয়া ৰুমটো লেতেৰা লাইক কমেন্ট শেয়াৰ কৰি দিব তেনেহ'লে আজিৰ ব্লগটো ইয়াতে শেষ কৰিছো আৰু নেক্সট টাইম দেখা হ'ব ঠিক আছে বাই বাই সাবস্ক্রাইব করে দিব ঠিক আছে থ্যাংক ইউ